চতে গৈয়ে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলী লতা, কৈনো কৈ থাকিও উৰকে নপৰে ৰঙালী বিহুৰে কথা। নমস্কাৰ ৰাইজ, আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কৃত্ৰিমতাৰ মাজতো অসমীয়া পৰম্পৰাখিনি ধৰি ৰাখিবলৈ আজি আমি সকলোৱে আহি সমূহীয়াভাৱে গৰু বিহু উদযাপন কৰিলোঁ। আৰু দেউতাৰো যাতে খংটো কমকৈ উঠক সেইবাবে মায়ে মাহ হালধি অলপ দেউতাকো লগাই দিলে আৰু লগতে নিজেও লগাই ল'লে। বুজিছে ৰাইজ, গৰমৰ প্ৰভাৱটো আমাৰ ঘৰত অলপমান বেছিকৈ পৰে, গোটেই কিটায়ে টিঙিৰ তোলা, মানে খংটো অলপ বেছি। বাৰু যি কি নহওক, গৰুক মাহ হালধি সানি গা ধুৱাই দীঘলতি মাখিলতিৰে কোব দি লাও বেঙেনা খুৱাই বছৰে বছৰে ডাঙৰ হৈ যাবলৈ আশীৰ্বাদ দিয়ে। আৰু সেই ক্ষেত্ৰত আমিও ব্যতিক্ৰম নাছিলোঁ। তাৰ পিছত জলপানৰ ব্যৱস্থা আছিল। খাই বৈ ঘৰমুৱা। আজিলৈ ইমানেই।